নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জেএছ টিউটোৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ অষ্টম শ্ৰেণীৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ 10 নং পাঠ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলো। বলা এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা। ক নম্বৰ সংবিধান বুলিলে কি বুজা? উত্তৰ ৰাষ্ট্ৰ পৰিচালনা কৰা নীতি নিয়ম আৰু আইন কানুনৰ সমষ্টিক সংবিধান বুলি কোৱা হয়। তাৰ পাছত খ নম্বৰ প্ৰশ্ন সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে? উত্তৰ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন বুলি কোৱা হয়। তাৰ পাছত গ নম্বৰ প্ৰশ্ন নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়? উত্তৰ 2008 চনৰ এপ্ৰিল মাহত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। ইয়াৰ আগত নেপালত কি আছিলে তোমালোকে জানানে? ৰাজতন্ত্ৰ আছিলে। তাৰ পাছত ঘ নম্বৰ প্ৰশ্ন লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ'ল ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। ইয়াৰ উপৰিও ছুইজাৰলেণ্ড, ফ্ৰান্স আদি দেশত লিখিত সংবিধান আছে। তাৰ পাছত 2 নম্বৰ প্ৰশ্ন চমু টোকা লিখা। নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতাৰ বিভাজন এইকেইটাৰ বিষয়ে চমু টোকা লিখিবলৈ কৈছে। প্ৰথমে ইয়াত নমনীয় সংবিধানৰ বিষয়ে লিখি দিছোঁ। পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত ইংলেণ্ডৰ সংবিধানখনেই হৈছে অন্যতম উল্লেখযোগ্য নমনীয় সংবিধান। ইয়াত প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি। এনেধৰণৰ সহজতে সংবিধান সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে। নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। তাৰ পাছত অলিখিত সংবিধান। অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা, পদ্ধতি, ৰীতি নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখনেই হৈছে অলিখিত সংবিধান। তাৰ পাছত ক্ষমতাৰ বিভাজন। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতাৰ থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে। তাৰ পাছত 3 নম্বৰ প্ৰশ্ন শুদ্ধটো বাছি উলিওৱা। ক নম্বৰ ইংলেণ্ডৰ সংবিধান লিখিত / অলিখিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ ইংলেণ্ডৰ সংবিধান অলিখিত। নেক্সট খ নম্বৰ ভাৰতৰ সংবিধান অনমনীয়, নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। তাৰ পাছত গ নম্বৰ প্ৰশ্ন কাৰ্যপালিকাই / বিধানমণ্ডলে / ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিধানমণ্ডলে দেশৰ আইনসমূহ প্ৰস্তুত কৰে। কাৰ্যপালিকাই কি কৰে জানানে? কাৰ্যপালিকাই বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কি কৰে? কাৰ্যকৰী কৰে। আৰু ন্যায়পালিকাই বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ সংবিধানসন্মত হৈছে নে নাই তাক চালি জাৰি চাই আৰু বিচাৰ ব্যৱস্থা পৰিচালনা কৰে। নেক্সট 4 নম্বৰ কুৱেশ্যন সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা। উত্তৰ সংবিধান 4 প্ৰকাৰৰ। ইয়াৰ প্ৰকাৰবোৰ হ'ল 1 নম্বৰ লিখিত সংবিধান, 2 নম্বৰ অলিখিত সংবিধান, 3 নম্বৰ নমনীয় সংবিধান আৰু 4 নম্বৰ অনমনীয় সংবিধান। প্ৰথমে ইয়াত লিখিত সংবিধানৰ বিষয়ে লিখি দিছোঁ চোৱা। 1 নম্বৰ লিখিত সংবিধান। যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে। লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট। লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদিৰ স্পষ্ট উল্লেখ থাকে।
ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ফ্ৰান্সৰ সংবিধান হৈছে লিখিত সংবিধান। 2 নম্বৰ অলিখিত সংবিধান। যিবোৰ সংবিধান লিখিত ৰূপত নাথাকে তাকে অলিখিত সংবিধান বুলি কোৱা হয়। ইংলেণ্ডৰ সংবিধানখন হ'ল অলিখিত সংবিধান। ইয়াৰ বৈশিষ্ট্য হ'ল 1 নম্বৰ এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে। 2 নম্বৰ বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি, ৰীতি নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে। তাৰ পাছত 3 নম্বৰ নমনীয় সংবিধান। প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা অতি সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে। ইংলেণ্ডৰ সংবিধানখন হ'ল নমনীয় সংবিধান। ইয়াৰ বৈশিষ্ট্য হ'ল 1 নম্বৰ সহজে সংশোধন কৰিব পৰাৰ ব্যৱস্থা আছে। 2 নম্বৰ নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। 4 নম্বৰ অনমনীয় সংবিধান। কিছুমান সংবিধান সংশোধন কৰিবলৈ হ'লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনেধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন হ'ল অনমনীয় সংবিধান। ইয়াৰ বৈশিষ্ট্য হ'ল 1 নম্বৰ অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল। 2 নম্বৰ অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে। 5 নম্বৰ প্ৰশ্ন লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য। উত্তৰ লিখিত সংবিধান লিখিত ৰূপত থাকে আৰু অলিখিত সংবিধান লিখিত ৰূপত নাথাকে। 2 নম্বৰ লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট, আনহাতে অলিখিত সংবিধান হৈছে অস্পষ্ট আৰু অনিৰ্দিষ্ট। তাৰ পাছত 6 নম্বৰ প্ৰশ্ন অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য। উত্তৰ অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল। 2 নম্বৰ অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে। ইয়াত বৈশিষ্ট্য দুটা লিখি দিয়া হৈছে তোমালোকক। তাৰ পাছত 6 নম্বৰ প্ৰশ্ন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে যুক্তিসহ আলোচনা কৰা। উত্তৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে কাৰণ 1 নম্বৰ ৰাষ্ট্ৰ এখন বিভিন্ন সম্প্ৰদায়, জাতি, উপজাতি, ভাষা, সংস্কৃতিৰ মনোভাৱ আৰু চিন্তাধাৰাৰে জনসাধাৰণক সুকলমে পৰিচালনা কৰিবলৈ সংবিধানৰ প্ৰয়োজন আছে। তাৰ পাছত 2 নম্বৰ সংবিধানে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে। সংবিধানত চৰকাৰৰ সকলো বিভাগৰে ক্ষমতা কাৰ্যাৱলী নিৰ্ধাৰিত কৰি দিয়া থাকে। চৰকাৰে সংবিধান মতেহে দেশ শাসন কৰিব পাৰে। 3 নম্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত মানুহে শাসন কৰাৰ পৰিৱৰ্তে আইনৰ দ্বাৰাহে শাসন কৰা উচিত, অৰ্থাৎ সংবিধানৰ দ্বাৰাহে শাসন কৰা প্ৰয়োজন। 4 নম্বৰ দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ অধিকাৰৰ সুৰক্ষা সংবিধানেহে দিব পাৰে। সেইকাৰণে সংবিধান অতি প্ৰয়োজন। তাৰ পাছত 7 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহোৱা। ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড। উত্তৰ নমনীয় কোনটো হ'ব? ইংলেণ্ড হৈছে কি? ইংলেণ্ডৰ সংবিধান নমনীয় সংবিধান। তাৰ পাছত অনমনীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন হৈছে অনমনীয় সংবিধান। আৰু নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ হৈছে ভাৰতৰ সংবিধানখন হৈছে নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।